যদি আপোনালোকৰ ইপ'জ ডিভাইচত নেটৱৰ্ক শ্ব' নকৰে তেনেহ'লে আপোনালোকে এইটো কাম কৰিব পাৰে। চাওক ইয়াত চাওক নেটৱৰ্ক অহা নাই, ইয়াত W বুলি লিখা আছে। W অৰ্থাৎ এইটো ৱাইফাইৰ কানেকশ্যন ইয়াত চিলেকশ্যন কৰা আছে। তো ইয়াৰ কাৰণে আমি অলপ চেক কৰিম। NAPDS-ত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ষ্টাৰ্টত ক্লিক কৰিব। চাওক ইয়াত লিখা আহিছে ৱাইফাই নট এভেইলেবল। অ'কে কৰি দিয়ক। ইয়াৰ মানে হৈছে এইটো ৱাইফাইত চলি আছিল, যাৰ কাৰণে আপোনালোকৰ প্ৰব্লেম হৈছে। এইটো চাওক ইয়াত ৱাইফাই বুলি লিখা আছে, ইয়াত GSM কৰি দিব। GSM চিম চিলেকশ্যনত গৈ পেলাই অটো থাকিব দিয়ক, বেক কৰি দিয়ক। এইটো বেক ক্ল'জ। এতিয়া অলপ সময় ৱেইট কৰিব। ইয়াত আপোনালোকে চাব পাৰে প্ৰথমতে W লিখা আছিল, এতিয়া একো নাই ইয়াত। GSMটো আপোনালোকে কমিউনিকেশ্যন ছেটিংছত গৈ পেলাই কৰিব পাৰিব। GSM হৈছে মানে ইপ'জ ডিভাইচৰ ভিতৰত যিটো চিম কাৰ্ড দিয়া থাকে, সেইটো চিম কাৰ্ডৰ দ্বাৰাই আপোনালোকে ইণ্টাৰনেটটো চলাব পাৰিব। চাওক ইয়াত নেটৱৰ্ক আহিছে। ইয়াত চাওক 1 বুলি আহিছে। ষ্টাৰ্ট কৰিছোঁ। প্লিজ ৱেইট ডাউনলোডিং ডিলাৰ ডিটেইলছ। চাওক ইয়াত ডাউনলোড হৈ গৈছে, গতিকে